खुलुमबाय रायजो राजा नोंथांमोन कंग्रेसनिफ्राय बीपीएफ दोलोआव फिन आरोबाव हाबफैफिनदों सोर फैदों प्रबिन बर' सानसे समाव बीपीएफनि थाखाय थै-थां खस्थ' खालामोमोन फिन आरोबाव दिनै बिथाङा कंग्रेस दोलोखौ नागारनानै आरोबाव दिनै बीपीएफ दोलोआवनो खस्थ' बा दुखु दाहा लानो आरो फिन फैफिनबावबाय बा बीपीएफ दोलोखौ गोख्रों खालामनो थाखाय फैफिननाय बा हाबफिननाय जयनिं जाफिननायखौ नुदों दिनै मोनसे जायगायावनो मोनसे टेबोलावनो जयैनो स्टेटमेन्ट होनायखौ जों नुनो मोनो नायना लानि बारग' चिफ हाग्रामा महिलारि बिथांनि बुंनाय लोगोसे आरो प्रबिन बर' मानो थाखाय हाबफैफिनखो नङा होमबा मानो थाखाय बै समाव ओंखारलांदोंमोन हयथ'बा बै समाव ओंखारलांनायाव हयथ'बा सोरबा सासे व्यक्तिखौ खुद्रिनानै ओंखारदोंमोनबो जानो हागौ फिन आरोबाव कंग्रेसआवबो माखासे सोरबा सासे व्यक्तिखौ खुद्रिबाय ब्लड फैफिनबाय पलिटिक्स नालाय बेफोरनोसै मालाबा बिजेपि जागोन मालाबा एआइइउडिएफ जागोन मालाबा इउपिपिएल जागोन मालाबा बीपीएफ जागोन ना बेफोरबायदि पलिटिक्सआ आंगो लोगो गैया आंगो लोगोआ एकदम खुगायावल' माने गोसो सिङाव मालाबाबो माने बिराद साफाथार सिङाव पलिटिशियानफोरनिया खुगायाव मालाबाबो बिसोरनि खोथाफोरखौ फोथायजाया समाव आरोखि नोंनो उमुक होगोन रायजो राजाफोर नोंसोरनो आं इदि न'खर मोनफ्रोमबो साख्रि होगोन नङा होमबा बेफोरबायदि डायलग वाव हालदै मस्ला मस्लि होना ओरैबायदि मोजां बानायो खोनासंनानै लानि पलिटिक्सफोरनि बाथ्राफोरखौ ना जों फोथायनाङा दे पलिटिशियानफोरनि बाथ्राफोरखौ मालाबाबो रायजो राजाफ्रा दा फोथाय मानो होनना बुङोबा बै फै आइ फै आफा फै नङा होमबा सैथो बाथ्राखौ मालाबाबो बुङा जेब्लायबो नंखाय बाथ्रा बुंनाय पलिटिशियानफोरनि डायलग बेफोर खोनासंना लानि एसे আবার শিবসার উপস্থিতি বিপিএফর সভাপতি সম্মানীয় সভাপতি মহিলা লিডাৰশ্বিপ আমি ইয়াতে জইন কৰিছোঁ মানে ইতিমধ্যে মই বিপিএফত আছিলোঁ 13 বছৰ সাধাৰণ সম্পাদক হিচাপে বিপিএফ দলৰ দায়িত্ব পালন কৰিছিলোঁ আৰু কিবা এটা সামান্য ভুল বুজাবুজিত এই দলৰ পৰা মই আঁতৰি গৈছিলোঁ আঁতৰি যোৱাৰ পিছত মই নিজে অনুভৱ কৰিছোঁ যে বিটিচিৰ সৰ্বাংগীন বিকাশ সকলোবিলাক জাতি জনগোষ্ঠীৰ মাজত যে ঐক্যতাৰ যে বাণী সেই বাণীটোক যদি আমি এক্সাইট কৰিব বিচাৰোঁ তেতিয়াহ'লে আকৌ বিপিএফ দলৰ যোগেদিয়ে দিয়ে কৰিব পৰা যাব সেই কথাখিনি মই অনুভৱ কৰিলোঁ কংগ্ৰেছৰ থাকিলে গতিকে কংগ্ৰেছ দলৰ নীতি আদৰ্শ সম্পৰ্কত মোৰ ক'বলৈ একো নাই আৰু সেই সম্পৰ্কত মই নকওঁ কিন্তু বিপিএফ দলটো এতিয়া বিটিচিৰ ভিতৰত চববিলাক জাতি জনগোষ্ঠীৰ গ্ৰহণযোগ্য ইতিমধ্যে হৈছিল আৰু এতিয়াও এই সময়ছোৱাত চৰকাৰ বেলেগৰ যদি আছে ইয়াৰ যিটো জনসাধাৰণৰ দৃষ্টিভংগী এই সময়ছোৱাত বিটিচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক আমি লগ কৰাৰ পিছত এতিয়া এটা কথা দেখিছোঁ যে ইয়াৰ মানুহবিলাক বিপিএফ দলকে আকৌ চৰকাৰ গঠন কৰাটো বিচাৰিছে আৰু তাৰোপৰি ইতিমধ্যে চাৰিও যিটো আপ্ৰাণ চেষ্টা কৰিছিল বিপিএফ দলক সকলো জাতি জনগোষ্ঠী গ্ৰহণযোগ্য কৰি তোলাৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে আৰু সেই প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাটো দলৰ পুৰণি কৰ্মী হিচাপে আমাৰ দায়বদ্ধ বুলি আমি ভাবোঁ দায়িত্বত যাবলৈ ভাবোঁ আৰু সেই কথাখিনি উপলব্ধি কৰি পেলাই আমি বিপিএফ দল আকৌ আহিছোঁ ন আৰু ইয়াৰ লগতে আমাৰ তেওঁ দীপজ্যোতি চহৰীয়া তেওঁ শংকৰ সংঘৰ যুৱ মৰ্চাৰ মুখ্য আহ্বায়ক আছিল তেওঁ কংগ্ৰেছত মোৰ লগতে একেলগে আমি কংগ্ৰেছ যোগদান কৰিছিলোঁ কিন্তু কংগ্ৰেছৰ ভিতৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ তেওঁলোকৰ চিন্তা চৰ্চা বা তেওঁলোকৰ নীতি আদৰ্শ সম্পৰ্কত সমালোচনা কৰাত ইচ্ছা মোৰ নাই কিন্তু এটা কথা জানো যে বিপিএফ দলটোৰ গতি অসমতে এতিয়া কংগ্ৰেছ দলত থাকোঁতে কংগ্ৰেছ দলত যেতিয়া আমি আছিলোঁ এই 15 মাহত গতি অসম আৰু বিটিচি অঞ্চলৰ পৰিভ্ৰমণ কৰি সংগঠনৰ কাৰণে ঘূৰোঁতে এই বিপিএফ দলৰ গ্ৰহণযোগ্যতাটো আমি দেখিছোঁ অকল বিটিচিৰ ভিতৰতে নহয় গতি অসমতে বিপিএফ দলক এটা শক্তিশালী ৰাজনৈতিক দল বুলি অসমৰ মানুহে ভাবে আৰু হয়ও আৰু সেই কথাখিনি বিটিচিৰ ভিতৰতো সেইটো ক'ব লগা একো কথাই নাই সেইটো হয়েই এতিয়া আগন্তুক দিনটোত চাৰিও এতিয়া মাজতে এপিল দিলে যে পুৰণি মানুহবিলাক বিপিএফ দলৰ থকা পুৰণি মানুহবিলাক আকৌ দলৰ ভিতৰলৈ আহিব লাগে দলত আহি পেলাই এই দলটোৰ মানে বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেওঁক সহযোগ কৰিব লাগে এই যদি এপিল
এই এপ্ৰিলৰ প্ৰতি আমাৰ অন্তৰাত্মাও ক'লে যে আমি ডেট কৰা ভাল, এই দলটো শক্তিশালী ৰূপে আগুৱাই নিয়াটো ভাল। এই কথাবিলাক চিন্তা চৰ্চা কৰি পেলাই আমি আকৌ এই দললৈ ভোট দিছোঁ। কিমান লাভৱান হ'ব নহ'ব সেইটো মই ক'ব নোৱাৰোঁ। মোৰ যিটো দলত যিটো মই কণ্ট্ৰিবিউশ্যন হ'ব বা দলৰ কাৰণে মই যিমান চেষ্টা কৰিম আৰু আমি একেলগে এটা কালেক্টিভলি আমি যেতিয়া মুভ কৰিম তেতিয়াহে আমি ক'ব পাৰিম। মই যে আহিছোঁ গতিকে দলটো সাংঘাতিক ধৰণে কিবা এটা পৰিৱৰ্তন হ'ব সেইটো মই ক'বলৈ নিবিচাৰোঁ। মোৰ কৰ্মদক্ষতা মোৰ কামেই ক'ব যে মোৰ গ্ৰহণযোগ্যতাটো ইয়াত আছে নে নাই। আৰু ময়ো চেষ্টা কৰিম যে মোৰ যিখিনি দক্ষতা আছে, নিজকে ভাবোঁ যে মোৰ দক্ষতা এটা আছে, কাম কৰা এটা স্পৃহা আছে, সেইটো আশা মানে সেইটো বুকুত বান্ধি লৈ পেলাই মই কাম চেষ্টা কৰিম। কাৰণ বিপ্লৱ দলৰ প্ৰতি যেতিয়া আছিলোঁ তেতিয়া যিখিনি দায়বদ্ধতা আছিল, যি দায়িত্ব মই পালন কৰিছিলোঁ সেইটো নিষ্ঠাৰ সততাৰে কৰিছিলোঁ। তেতিয়া BPF দলৰ ভিতৰত দলৰ ৱৰ্কাৰবিলাকৰ মাজত, দলৰ কৰ্মীবিলাকৰ মাজত মোৰ যিটো মৰম চেনেহ পাইছিলোঁ সেই মৰম চেনেহটো মই আজিও পাহৰা নাই। আৰু গতিকে আগন্তুক দিনটোত মই যদি নিষ্ঠা সততাৰে কাম কৰোঁ নিশ্চয় দলৰ মানে মোক ভালকৈ গ্ৰহণ কৰিব। আৰু সেই যে ভালকৈ মোক গ্ৰহণ কৰিলে তেতিয়া এই দলৰ হয় বা BTC অঞ্চলৰ উন্নয়নৰ কাৰণে বা ৰাইজৰ সৰ্বাংগীন বিকাশৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত মই নিশ্চয় উৎসাহ পাম। আৰু এই ক্ষেত্ৰত ছাৰৰ যি দৃষ্টিভংগী সেইটো আমি এটা যিটো উদাৰ দৃষ্টিভংগী সেই কথাখিনি আমি লাগিব। কাৰণ চব জাতি জনগোষ্ঠীৰ মাজত ছাৰৰ যিটো জনপ্ৰিয়তা সেইটো ছাৰে সন্মুখত আছে বৰাই কৈছোঁ এইটো নহয়। কাৰণ এটা আমাৰ অভিজ্ঞতা আছে, এই 15 মাহত এটা অভিজ্ঞতা হৈছে যে ছাৰৰ গ্ৰহণযোগ্যতাটো মানে গোটেই অসমত BTCৰ উপৰিও অসমত তেওঁৰ গ্ৰহণযোগ্যতা আছে। আৰু তেনেকুৱা এজন লিডাৰৰ নেতৃত্বত আমি যদি কাম কৰিব পাৰোঁ নিজে আমি নিশ্চয় সৌভাগ্যৱান বুলি ভাবিম। আগতে আছিল আৰু এতিয়াও আমি সেইটো ভাবিম।